নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আশা কৰোঁ তোমালোক সকলোৱে ভালে আছা। তোমালোকৰ বাবে লৈ আনিছোঁ আজি এটা খুবেই গুৰুত্বপূৰ্ণ ভিডিঅ'। তোমালোকৰ বাবে লৈ আনিছোঁ মই 2022 চনৰ মেট্ৰিকৰ ছায়েন্সৰ কুৱেশ্যন পেপাৰ। কিন্তু এই ছায়েন্সৰ কুৱেশ্যন পেপাৰখনৰ মূল ৰহস্য বা মূল কথাখিনি কি হয় তোমালোকে জানিবৰ বাবে ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চাই থাকিবা। চেনেলত যদি তোমালোক নতুনকৈ আহিছা চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা আৰু ভিডিঅ'টোত এটা লাইক কৰি মোক ভিডিঅ' বনাবলৈ উৎসাহিত কৰিবা। তেন্তে আহাচোন আজিৰ এই পেপাৰখন কি হয় জানো সম্পূৰ্ণকৈ। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে মন কৰিবা এইখন পেপাৰ তোমালোকৰ 2022 চনৰ বিজ্ঞানৰ পেপাৰ হয়। তোমালোকে এবাৰ চাই লোৱা। এইখন হৈছে বিজ্ঞানৰ পেপাৰ আৰু এই পেপাৰখন মই তোমালোকক দি আছোঁ। ক'ত কেনেকৈ দিম মই কৈ আছোঁ, তোমালোকে এবাৰ ভালদৰে চকু ফিৰাই চাই ল'বা যে এই পেপাৰখন 2022 চনৰে হয় আৰু মেট্ৰিকৰ হয়। তোমালোকে হয়তো ভাবিছা পেপাৰ আউট হ'ল নেকি, কিন্তু তোমালোকে এতিয়া এটা কথা মনত ৰাখিবা, এই পেপাৰখন হৈছে সংস্কৃত টোলৰ পেপাৰ আৰু সংস্কৃত টোলৰ পৰীক্ষা অলৰেডি হৈ গ'ল আৰু হৈ যোৱা সেই পেপাৰখন মই তোমালোকৰ বাবে কালেকশ্যন কৰি আনিছোঁ আৰু তোমালোকে এই যি পেপাৰখন আছে এই পেপাৰখনৰ এনচাৰ কৰিবলৈ ট্ৰাই কৰিবা। কাৰণ তোমালোকৰ যি 2022 চনৰ মেট্ৰিকত তোমালোকৰ এটা চিলেবাছ দিছে, সেই চিলেবাছৰ ভিতৰত ইয়াৰ যিখিনি কুৱেশ্যন পৰিব সেই কুৱেশ্যনখিনি তোমালোকে চাই যাবা। কাৰণ তোমালোকৰ বহুত সহজ হৈ যাব, ইয়াৰ ভিতৰত তোমালোকৰ কমন আহিব পাৰে। গতিকে তোমালোকে এই পেপাৰখন এনচাৰ কৰিবা। বহুত শ্বৰ্ট এনচাৰ আহে বিজ্ঞানত, 1 2 1 2 1 2 3 এনেকুৱা ধৰণৰ আহে। গতিকে তোমালোকে চাই যোৱাটো আৱশ্যক বুলি মই ক'ম। তোমালোকৰ যি চিলেবাছ আছে সেই চিলেবাছৰ ভিতৰত যিখিনি কুৱেশ্যন পৰে সেই কুৱেশ্যনখিনিহে তোমালোকে চাই যাবা। গতিকে ছাত্ৰ ছাত্ৰীসকল, তোমালোকে এই ভিডিঅ'ৰ ডেছক্ৰিপশ্যনলৈ যাবা। ডেছক্ৰিপশ্যনত এটা লিংক পাবা আৰু সেই লিংকত তোমালোকে ক্লিক কৰিলে ডাইৰেক্টলি এই পেপাৰখন ডাউনলোড কৰিব পাৰিবা। আৰু তোমালোকে কমেণ্ট ছেকশ্যনত কমেণ্ট কৰিবাচোন, কোনে কিমান পঢ়িছা, পৰীক্ষাৰ বাবে কিমান প্ৰিপেয়াৰ হ'লা, কিমান পাৰ্চেণ্ট মোক জনাই দিবা। গতিকে তোমালোকৰ যদি এই ভিডিঅ'টো চাই ভাল লাগিলে তুমি তোমাৰ ফ্ৰেণ্ডছসকলৰ মাজলৈ এই পেপাৰখন শ্বেয়াৰ কৰি দিবা, অৰ্থাৎ ভিডিঅ'টো শ্বেয়াৰ কৰি দিবা আৰু পেপাৰখন ডাউনলোড কৰি সকলোৱে মোবাইলত লৈ ল'বা। গতিকে তোমালোকৰ বাবে এটা আছিল সৰু ইনফো, মই তোমালোকৰ মাজৰ পৰা বিদায় মাগিছোঁ। অন্য এটা ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে ধন্যবাদ। জয় অসম।